আপোনালোকৰ মোৰ খবৰ ভাল আশা কৰোঁ আপোনালোক সকলো ভালে আছে পুনৰবাৰ মোৰ চেনেল mamun'svlog চেনেলটিলে সকলোকে স্বাগতম জনালোঁ চেনেল দুবাৰ ক'লোঁ মইতো আছোঁ মঙ্গলদৈত বৰষুণ দি আছে ভাবিলোঁ এটা ব্লগ কৰোঁ তো ব্লগটো চাই থাকিব আপোনালোকে শুই উঠিয়ে দেখিলোঁ মায়ে ৰুটি আৰু ঘুগুনি বনাই থৈ দিছে মনটো যে ইমান ভাল লাগি গৈছে আৰু কঁঠালৰ গুটিটোতো থাকিবই এতিয়া চবতে মাংসটো থাকিব দালিটো থাকিব মুঠতে চবতেই থাকিব তো ৰুটি খাই কেনে মই বাৰান্দাত অকণমান বহিলোঁ গছৰ পুলিবিলাক চালোঁ এনেকৈ আৰু টাইম যাই আছে ঘৰত কালি ৰাতি আকৌ মাৰ শ্ব'কেছটো চাফা কৰোঁতে ইমান পুৰণা বস্তু কেইটামান দেখিলোঁ মনটো বহুত ভাল লাগি গ'ল আচলতে মই আগতে নাচিছিলোঁ ন তেতিয়া মোৰ গামখাৰু মালা এইবিলাক আছিলে সেইবোৰ দেখি মনটো বহুত ভাল লাগিছে আৰু মায়ে কিছুমান আগতে কাম কৰিছিলে এইবিলাক চুমকি লগোৱা গ্লিটাৰ এইবিলাকো পৰি আছে দেখি কাৰণে বহুত ভাল লাগিছে ভাবিছিলোঁ কিবা কৰিম বুলি কিন্তু এতিয়াচোন ঘৰত আঠা চাঠা একোৱেই নাই আৰু বাহিৰতো যাবৰ কাৰণে এতিয়া সেনেকৈ সুবিধা নাই এতিয়া এনেকৈ ৰাখি থৈ দিম বাৰু চাওঁ কিবা কৰিব পাৰি নে নোৱাৰি হ'লেও যে মায়ে ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে এইবিলাক বস্তু বাহিৰত বৰষুণ হৈ আছে ভাবিছোঁ মাৰ কেইটামান ফুলৰ কালেকশ্যন দেখুৱাম আপোনালোকক কিন্তু ইমান বৰষুণ কেনেকৈ দেখুৱাম হ'লেও যিখিনি পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম তেনেহ'লে আপোনালোকে চাই থাকিব এডাল হৈছে মাৰ মানি প্লেণ্ট বেছি দিন হোৱা নাই লগোৱা হ'লেও বহুতখিনি বাঢ়িছে আৰু সেইডাল মই ঘৰলৈকে লৈ যাম মানে নগাঁৱলৈকে লৈ যাম এতিয়া বেলেগ দেখাই আছোঁ প্ৰথমতে এইডাল ৰাখি থৈ দিয়া আছে বাৰান্দাতে বৰষুণ দিছে সেইকাৰণে চব বাহিৰত আছিলে কিন্তু এতিয়া কেইটামান বাৰান্দাত উঠাই থৈ দিয়া গৈছে আৰু এইডাল হৈছে বেম্বো আৰু এইবিলাকতো বাহিৰতে আছিলে বাৰু এতিয়াহে ভিতৰত অনা হৈছে আৰু এইডাল কি গছ নাজানো আৰু লগতে এইডাল আকৌ বাহিৰত দেখিছে নহয় কিমান বৰষুণ দি আছে এইডাল পূৰা জোপোহা হৈ আহিছে এইমাত্ৰ যে দেখাইছিলোঁ সেইটোৰে ডাঙৰ জাত হয় এইটো আৰু এইডাল হৈছে স্নেক প্লেণ্ট এইটো ডাঙৰ হৈ আহিছে মাত্ৰ এডালে লগাইছিলে মায়ে তাৰ পৰা এনেকৈ পুলি হৈছে ভাবিছোঁ এবাৰ ময়ো লৈ যাম নগাঁৱত তেনেকৈ দীঘল হৈ বাঢ়ি আহিছে লগতে আছে এইডাল ইমান ধুনীয়া আচলতে চববিলাক ফুলেই ধুনীয়া কিন্তু আমি টাবত ৰোৱা নাই যে সেইকাৰণে অলপ মানে দেখাত ভাল নাই হোৱা পিছত বাৰু টাব আনিব লাগিব তাৰপিছত ভালদৰে সজাব লাগিব আৰু এইডালো সেনেকৈ জোপোহা হৈ আহিছে লগত এডাল ডাঙৰকৈ হৈছে এইবিলাক চব বাহিৰত থৈ দিয়া আছে ভালদৰে সজাব লাগিব আৰু টাবটো দেখিছেনে এইটো আচলতে পানী ফিল্টাৰ হয় আমাৰ তো ইয়াতে এতিয়া এনেকৈ থৈ দিয়া গৈছে পিছলৈকে কিবা এটা কৰিব লাগিব এইবিলাক আচলতে মায়ে 6 মাহমানৰ ভিতৰতে গোটেইখন বাগিচা কৰিছে আগতে সেনেকৈ প্লেনিং নাছিলে বাৰু হঠাতে মাৰ ফুল ভাল লগা হৈ গ'ল এডাল হৈছে জেচমিন ফুল ইমান ধুনীয়া গোন্ধাই একদম জেচমিন তেল যে সেনেকুৱাই গোন্ধ আৰু এইডাল হৈছে এল'ভেৰা লগত আছে এইডাল আৰু এইটো হৈছে গোলাপ ফুল এতিয়া নাই লগা কিন্তু লাগিছিলে আৰু এইটো নগাঁৱৰ হয় নগাঁৱৰ পৰা দিছিলোঁ মাক আৰু এইবিলাক বহুত সৰু সৰু ফুলৰ পুলি হৈ আছে চব টাবত উঠাব লাগিব আৰু এইবিলাক বহুত আছে নাম নাজানোৱে আৰু এইটোতো কচুপাত হয় কচুপাতৰ বহুতকেইটা ডিজাইন আছে বাৰু আমাৰ তাত এইটো আছে আৰু এটা আছে আৰু এইডাল দেখিছেনে এইডাল মই মাক নগাঁৱৰ পৰা দিছিলোঁ একদম যেতিয়া সৰু আছিলে তেতিয়া এতিয়াতো ইমান দীঘল হৈ গৈছে আৰু এইটো এটা জোপোহা হৈ আহিছে বুনৰ নিচিনাকৈ ইমান ধুনীয়া দেখি আৰু এইবিলাক গেন্দা ফুলৰ পুলি হয় চাগে লগত এনেকৈ বহুত সৰু সৰু পুলি হৈ আছে নতুনকৈ লগত আছে এডাল বেম্বো দীঘল হয় এইডাল আৰু এইটো মাটিত ৰোৱা হৈছে দেই এইটো টাবত দিয়া নাই আৰু এইটো কি হয় নাজানো বাৰু লগত আছে এইবিলাক যিবিলাক মায়ে নতুনকৈ পুলি কৰিছে সেইবিলাক এনেকৈ জি.টি বটলত ভৰাই থৈ দিয়া গৈছে এইবিলাক যেতিয়া আচলতে ভালদৰে মাটিবিলাক গুচাই কালাৰ কৰি দিয়া হ'ব তেতিয়া ভাল লাগিব এইটো জলকীয়া পুলি হয় নেকি মই নাজানো জলকীয়া হ'ব চাগে আৰু ইফালেও এডাল আছে মুঠতে বহুত আছে এইটো কি জানেনে এইটো হৈছে পদিনা
আৰু এইটো হৈছে মান ধনিয়া তৰকাৰী বনালে আমাৰ টেনচন নাই আৰু এইটো মায়ে নতুনকৈ পুলি ৰুইছে ফুলৰ এডাল আহিছে আমাৰ ঘৰৰ চিৰিৰ লগতে জোপোহা হৈ গৈছে ধুনীয়া লাগে আচলতে এইডাল দেখিলে আৰু বাহিৰততো ইমান ধুনীয়া বৰষুণ দিয়ে আছে আৰু এইটো মই এক্সট্ৰাকৈ পুলি কৰি থৈ দিছোঁ নগাত লৈ যাম বেম্বো দীঘল হৈ যায় ভাল লাগে আৰু এইটো হৈছে আনাৰসৰ আগটো মায়ে এনে পানীত সজাই থৈ দিছে আৰু মই যে জেচমিন ফুলডাল দেখাইছিলোঁ তাৰে ফুলটো সৰিছিলে মই ইয়াতে এনে সজাই থৈ দিছোঁ আৰু মায়ে ঘৰৰ ভিতৰত এইকেইডাল ৰাখি থৈ দিছে এইটো এটা আৰু এইটো আমি ডিব্ৰুগড়ৰ পৰা আনিছিলোঁ মোৰ মামাহঁতৰ ঘৰৰ পৰা এডাল এইটো ডিব্ৰুগড়ৰে হয় এডাল এল'ভেৰা এনেকৈ আৰু বহুত আছে পুলি বহুত আছে কিন্তু টাবৰ অভাৱত আচলতে ভালদৰে সজাব পৰা নাই এবাৰ টাব চাব ভালকৈ কিনি আনি ভালদৰে সজাব লাগিব আৰু ফুলবিলাক এনেকৈ ৰুই থ'লে আচলতে ভাল নালাগে ভালদৰে যেতিয়া টাবত দিয়া হয় তেতিয়াহে ভাল লাগে এতিয়াতো বাৰু বন্ধ হয় যেতিয়া খুলিব তেতিয়া ভালদৰে সজাম মা আৰু মোৰ ফুলৰ টাব ৰোৱা বহুত চখ আচলতে ভাল পাওঁ মোৰ মামী এজনী আছে মামীয়েও বহুত ভাল পায় ফুল তো মোৰ ৰুমততো সেনেকৈ ৰোৱা নাযায় মাটিৰ কাৰণে টাবত ৰুলেও কেতিয়াবা কিছুমান হয় কেতিয়াবা কিছুমান মৰিয়ে যায় তো ইয়াতে বহুতবিলাক আছে আৰু আজি ভাবিছোঁ মোৰ মাৰ কেইটামান আচাৰ কালেকশ্যনো দেখুৱাম কালেকশ্যন মানে নিজে বনাইছে মায়ে তো নামবিলাক সেনেকৈ নাজানো আৰু দুটামান নতুন আচাৰো বনাইছে মই সেইবিলাকো আপোনালোকক দেখুৱাম এইটো হৈছে ভোট জলকীয়া আৰু কাবুলী বুটৰ আচাৰ এইটো মোৰ মায়ে নতুনকৈ নিজে ভাবি বনাইছে ৰেচিপিটো লাগিলে কৈ দিব আৰু এইটো হৈছে কঁঠালৰ আচাৰ নতুনকৈ বনোৱা একদম মাংসৰ নিচিনা লাগে খালে আৰু এইটো হৈছে নহৰু আচাৰ কোনে কোনে বনায় বাৰু বহুত টেষ্টি হয় খাবৰ কাৰণে আৰু লগত আছে গোল নেমু ঢাকনখন খোলাৰ পিছতে ইমান ধুনীয়া গোন্ধাইছে এইটো হৈছে মূলাৰ আচাৰ কোনে কোনে বনায় এইটো এইবাৰ আচাৰ নহয় আগতে বনাই থোৱা আছিলে আৰু এইটো হৈছে আমলখিৰ আচাৰ ইমান টেষ্টি হয় খাবৰ কাৰণে আৰু এইটো হৈছে চবৰে ফেভৰেট আমৰ আচাৰ কোনে কোনে ভাল পায় বাৰু এইটোতো চবেই ভাল পায় মোৰতো প্ৰিয় হয় মোৰ ভৰিখন প্লিজ কোনেও মাইণ্ড নকৰিব আৰু এইটো হৈছে ঔটেঙাৰ আচাৰ এইটো মই এতিয়ালৈকে খোৱা নাই টেষ্ট কৰি চাব লাগিব কেনেকুৱা হৈছে আৰু এইটোতো চবেই জানে গাজ টেঙাৰ আচাৰ মানে গাজ টেঙাটো হেৰি কৰি থৈ দিয়া আছে ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব তো এতিয়ালৈকে বাই বাই